চব শেষ বাপ্পেকে যিখিনি আছিল সকলো শেষ অ নৰেন্দা কি কৰি আছেনো অ পেপাৰত দেশৰ খবৰ লৈছে যেন পাওঁ চব শেষ বুজিছ জয়ন্তী চব শেষ ঐ তহঁতৰ ঘৰত জাঠি জোং আছে নাই পিছে জাঠি জোং আপোনাক আকৌ জাঠি জোং কিয় দৰকাৰ হ'ল গম পাবি ৰ বাপ্পেকে লাখে লাখে কুটিয়ে কুটিয়ে হিন্দু বাংলাদেশী আহি আমাৰ অসম ৰাজ্যত সোমাবহি সিহঁত মুখাই আহি আমাক জ্বলা কলা নোখোৱাব জানো তেতিয়াতো জাঠি জোঙে কামত আহিব ন ঐ নৰেন কি খবৰ তোৰ জয়ন্তীও দেখোন এই ঘৰত সকলোৰে ভালনে এজনী ভালেই বিজয় দা আপোনালোকৰ ভালনে অ বিজয় দা চাওকচোন এওঁ বোলে জাঠি জোং লৈ বিদেশী খেদিবলৈ যায় তো নিজৰ ৰক্ষা নিজেই কৰিব লাগিব চৰকাৰখনেতো নকৰেই সেইদিনা আমাৰ ঘৰৰ ওচৰৰ দিগন্তয়ো মোবাইলত কিবা কিবি দেখুৱাইছিলে বৰ হাহাকাৰ এখন হ'ব যেন পাইছো ময়ো কিবা হলে এফালৰ পৰা মহতিয়াই যাম বাপেকে সেই তয়ো সেই মোবাইল ফোনৰ লাচি থলি যেন পাইছো শুন এই ভুলতে কিন্তু শৰাইঘাটৰ ৰণ যুঁজিবলৈ গ'লে ক্ষতি আমাৰেই হ'ব বুজিলি ৰণ এখন কিন্তু হ'ব বিজয়দা ধেমালি নেকি আমি বহি নাথাকো কিন্তু অ বিজয় দা আচল কথাটোনো কি কাগজে পত্ৰে কিবা কিবি লিখি আছে আৰু এই টিভিৰ টক শ্ব'বোৰতো কিছুমান কথা কৈ আছে এয়া চোৱাচোন চোৱা এয়া চোৱা মই যদি মিছা কৈছো চোৱা আৰু সিদিনা মোৰ লগৰ দিগন্তয়ো হোৱাটছএপ নে কি সেইবোৰত মোক দেখুৱাইছিলে চব শেষ বুইছা মুঠতে চব শেষ চানৰে হোৱাটছএপত অহা সকলো কথা সত্য নহয় কিছুমান মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভুল কথা এটা প্ৰচাৰ কৰি আনক বিপথে পৰিচালিত কৰিব চেষ্টা কৰে মানুহক বুজোৱা হৈছে এই বিলখন পাছ হলে বাংলাদেশত থকা 1,90,00,000 হিন্দু আহি অসমত সংস্থাপন পাব কিন্তু বাংলাদেশততো 1,90,00,000 হিন্দু মানুহেই নাই এই মিছা কথা আৰু অপপ্ৰচাৰে তহঁতৰ দৰে যুৱচামক বিভ্ৰান্ত কৰিব বিচাৰে এই তয়ে যুদ্ধংদেহী হৈ থকা নাই জানো অলপ ভালকে বুজাই দিয়কচোন বিজয় দা মই একোৱেই বুজি পোৱা নাই জানেনে আচ্ছা বিজয়দা সঁচাকে ইমান বিদেশীক অসমত ঠাই দিয়া হ'ব নেকি আচল কথাটো হৈছে অসমৰ সুৰক্ষা ভৱিষ্যতলৈ যাতে অবৈধ অনুপ্ৰৱেশকাৰীক অসমলৈ অহা ৰোধ কৰিব পৰা যায় এই চৰকাৰে তাৰহে ব্যৱস্থা কৰিছে বিদেশীক ইয়ালৈ আনি নাগৰিকত্ব দি কি সুৰক্ষা দিব চৰকাৰে সেইটোৱেতো আমাৰ মানুহেতো তাকেই ভুল কৰি আছে এই কথাবোৰ অপব্যাখ্যা হৈ হৈ মানুহে তোৰ দৰে ভাবিবলৈ আৰম্ভ কৰিছে আচল কথাটো হ'ল 1955 চনৰ নাগৰিকত্ব আইন মতে পাকিস্তান আফগানিস্তান বাংলাদেশৰ পৰা অহা 6 ধৰ্মাৱলম্বী লোক মানে হিন্দু খ্ৰীষ্টিয়ান জৈন বৌদ্ধ পাৰ্চী শিখ আদি ধৰ্মীয় উৎপীড়নৰ বলি হৈ নিজৰ ধৰ্ম ৰক্ষা বা জীৱন ৰক্ষাৰ বাবে ভাৰতলৈ পলাই আহি ইয়াতে 11 বছৰ থাকেহি তেওঁলোকেহে নাগৰিকত্বৰ আবেদন দিব পাৰে আচ্ছা কিন্তু বৰ্তমানৰ চৰকাৰে তাক সলনি কৰি 11 বছৰৰ জাগাত 6 বছৰ কৰিছে আৰু ভৱিষ্যতলৈ বাংলাদেশৰ পৰা কোনোবা নতুন হিন্দু আহিলেও অৰ্থাৎ 2014ৰ 31 ডিচেম্বৰৰ পাছত কোনোবা হিন্দু লোক আহিলেও এই সংশোধনী বিধেয়কৰ জৰিয়তে নাগৰিকত্ব নাপায় অন্যথা 1955 চনৰ নাগৰিকত্ব আইন অনুসৰি ভৱিষ্যতলৈ এই বাট খোলা থাকিব বৰ্তমানৰ চৰকাৰখনে বিদেশী অহা বাটটো একেবাৰে বন্ধ কৰিব বিচাৰিছে যাৰ জৰিয়তে অসমৰ জাতি মাটি ভেটি কৃষ্টি ধৰ্ম ভাষা সংস্কৃতি এইবোৰ সকলো সুৰক্ষিত হৈ থাকিব তাকেইতো এইবোৰত লাগি লাগি আমাৰ মানুহবোৰৰ কমটি সময় গৈছেনে সেইটোৱেইটো কথা কিছুমান মানুহে মিছাতে কথাবোৰ নুবুজি কাম বন নকৰি হৈচৈ কৰি আছে আচলতে আমাৰ ৰাজ্যখন অশান্ত কৰি ৰাখা আৰু আমাৰ উন্নয়ন ৰোধ কৰাৰ কিছুমান মানুহে ষড়যন্ত্ৰ কৰি আছে অত বছৰে যিবোৰ সমস্যা সমাধান হোৱা নাছিল যেনে এনআৰচি উন্নতিকৰণৰ কাম বিদেশী অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণৰ কাম কোনো এখন চৰকাৰেই কৰা নাছিল সি কংগ্ৰেছেই হওক এজিপিয়েই হওক গড় হত্যাৰ কাম কোনো এখন চৰকাৰে আজিলৈকে বন্ধই কৰিব নোৱাৰিলে সত্ৰৰ বেদখলী মাটি কোনো এখন চৰকাৰে মুকলাবই নোৱাৰিলে অসম বাংলাদেশ সীমান্ত কংগ্ৰেছেই হওক বা এজিপি চৰকাৰেই হওক আজিলৈকে চিলেই কৰিব নোৱাৰিলে আৰু এক শ্ৰেণীৰ মানুহেতো এইবোৰ সমস্যা সমাধান হোৱাটো নিবিচাৰেই তেওঁলোকে এই সমস্যাবোৰ লৈ যাতে সদায় ৰাজনীতি কৰি থাকিব পাৰে তাৰ কাৰণেই তেওঁলোকে চিন্তা কৰে কিন্তু বৰ্তমানৰ চৰকাৰখনে এইবোৰ সকলো সমস্যা সমাধান হোৱাটো বিচাৰে বুজিলো তাকেই ভাবো ময়ো আচল কথা মানে সেইটোহে বৰ ডাঙৰ চিন্তা এটা দূৰ হ'ল বুজিলে নে বিজয়দা চব অপব্যাখ্যাৰ কাৰণে কিছুমান হ'বলগীয়া ভাল কামো নহয় আৰু শুন 2014 চনৰ 31 ডিচেম্বৰৰ পাছত যিসকল বেআইনীভাৱে ইয়াতে বসতি কৰি আছে তেওঁলোক ইয়াৰ পৰা যাবগৈ লাগিব আচ্ছা অৰ্থাৎ আমাৰ জাতি মাটি ভেটি এইবোৰ নিকপ কপীয়া হৈ থাকিব বুজিলি এতিয়া বাহ তেনেহ'লে বঢ়িয়া কথা আমি মিছাতে চিন্তা কৰি আছিলো
তাৰমানে এতিয়া আমি চৰকাৰৰ এই সহজ পদক্ষেপত সহযোগ কৰাৰ কথা। আহক আমি আমাৰ ভৱিষ্যত সুৰক্ষাৰ বাবে অলপ চিন্তা কৰোঁ। নমস্কাৰ।